এভৰিৱান সকলোকে গুড মৰ্ণিং জনাই মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আকৌ নতুনকৈ কাপোৰ এযোৰ ৰেডি কৰিলোঁ, ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। আহক তেতিয়াহ'লে ভিডিঅ'টো চাই ল'ব। এইখন ইয়াৰ চাদৰখন মই নিজে কৰিলোঁ, হাতৰ হেণ্ডৱৰ্কৰ এপ্লিক ৱৰ্ক কৰিছোঁ। এইখন চাদৰ, এই চাদৰখন দহিটো পাতিব আছে। মই পূৰা ৰেডি হৈ যোৱা নাই বস্তুটো, এনে কাপোৰযোৰ ফিনিচিং হৈ গ'ল বাৰু, দহিটো পাতিলে কমপ্লিট হ'ব। এইখন ইয়াৰ চাদৰখন আৰু লগতে আপোনাৰ মেখেলা আৰু ব্লাউজ পিচ সম্পূৰ্ণ। এইখন মেখেলা, মেখেলাখনৰ এনেকৈ ওপৰলৈকে কাম কৰি দিছোঁ, থাকিব। আৰু লগত ব্লাউজ পিচটো এনেকুৱা, ব্লাউজ পিচটোতো মই এনেকুৱা কাম কৰি দিলোঁ। হাতত আহিব এই কামখিনি, হাততো থাকিব। আপোনালোকে ল'ব বিচাৰিলে যোগাযোগ কৰিব। এই কাপোৰযোৰ পাব আপোনালোকে 1800 টকা। আৰু ইয়াৰ লগত মই এযোৰ মানে মেটচিং কৰি পেলাই ইয়াৰিংছ ফ্ৰী দিম। এই ইয়াৰিংছযোৰ ইয়াৰ লগত ফ্ৰী পাব। আহক তেতিয়াহ'লে ফটাফট অৰ্ডাৰটো কৰি লওক। এয়া কাপোৰযোৰৰ লুকটো মই দেখুৱাইছোঁ এনেকৈ গোটেইখিনি। দহিটো ইয়াত ৰঙাৰে বাতিলে ভাল লাগিব নে গ্ৰীণেৰে বাতিলে ভাল লাগিব, আপোনালোকে কমেণ্ট কৰি ক'বচোন। মই দহিটো বৰ্তমানলৈকে বটা নাই, এতিয়া দহি বাতিব লাগিব। এইখন ইয়াৰ চাদৰখন আৰু এইখন মেখেলা। কেনেকুৱা লাগিছে আপোনালোকে নল'লেও এটা কমেণ্ট কৰি নিশ্চয় জনাব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। নমস্কাৰ জনাই মই সামৰণি মাৰিছোঁ।